দে শুনো দিয়া হাই দিয়া আৰু মুনু হাই দিয়া আৰু এই টিকলু হাই দিয়া নমস্কাৰ প্ৰিয় দৰ্শক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি পহুৰ পিতাৰ বছৰেকীয়া তিথি আছিলে, সেয়ে মই শাস্ত্ৰ পাঠৰ কিছু অংশ আপোনালোকক দেখুৱাম। আপোনালোকে নিশ্চয় প্ৰথমৰ পৰা সকলোকে চাব। অল্প দিন থাকে মাত্ৰ বুচেতে টিকনি হেন জানি তাপন মনয় সাধুজনে নাম লাগিল সাধুজনে ব্ৰহ্মাতৰময় যোগী ও তাতে দিবা চিত্তে আৰু যদি বলাকে ন সেইটো ভৈলায়ে তমান সমবিষয়াত হিত দেখয় সমান এই বিষয়াক সকলোকে সমান দেখুৱাই দিছি। মোৰ লগতে কৈছো নাই এতিয়া যে কাকত তই নাভাবি যে ই মোতছে বেছি যুক্তি গুণযুক্তি যেন বেদ শাস্ত্ৰ গুণযুক্তি হবে পূৰ্ণ ৰম দেৱৰ যুক্তি পূৰ্ণস্বৰূপে বেদ কৈখন আমাৰ লগতে থকা বুলি কৈছে গুৰুবিলাক। বেদ চাৰিখন বেদ আমাৰ লগতে শৰীৰতে আছে, ক'ত থাকে বোলে জলতত্ত্বস্বৰূপে জানি। আচ্ছা Dama. Dulu lagi. Dah, sini. Gini kenapa kau jumpa? Kalau kita lihat. Sini. Kuri kata kan sudah. Dah tu sudah. Dah tu. Hari oi. Mesti dia mesti. Ini misalnya saya. Masih ke sini.